নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ মুখত টেষ্ট লগা, খুবেই সোৱাদ লগা এটা পকৰা ৰেচিপি লৈ আহিছোঁ, চুজিৰ পকৰা। ৰেচিপিৰ ভিতৰলৈ যোৱাৰ আগতে আপোনালোকক এটা মই সৰু অনুৰোধ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰিব, আৰু তাতোতকৈ যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে। আহকচোন তেনেহ'লে এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো কেনেধৰণে বনালোঁ। ইয়াৰ কাৰণে মই লৈছোঁ 1 কাপ চুজি। মই 1 কাপ চুজিৰে বনাম, আৰু এইখিনি বন্ধাকবি সৰু সৰুকৈ মই কাটি গৰম পানীত তিয়াই থৈছিলোঁ। এটা ডাঙৰ চাইজৰ গাজৰ মিহিকৈ কুটি লৈছিলোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ। ধনিয়া পাত সৰু সৰুকৈ কাটি লৈছিলোঁ, আৰু সৰু সৰুকৈ মই এয়া জলকীয়া কাটি লৈছোঁ। এই আটাইখিনি মই দিলোঁ, আৰু সোৱাদ অনুসৰি ইয়াত নিমখ দিছোঁ। এতিয়া মই ইয়াতে অলপ ৰেড চিলি পাউডাৰ দিছোঁ, আধা চামুচ। এইখিনি ভালকৈ মিলাই দিম। এনেধৰণে খুব ধুনীয়াকৈ মিলাই দিব। ইয়াতে মই কৰ্ণফ্ল'ৰ 2 চামুচ দিছোঁ। এই 2 চামুচ এচামুচ আগত দিছোঁ, এতিয়া দিছোঁ। আৰু জিৰাৰ গুড়ি আধা চামুচ দিছোঁ, আৰু গৰম মছলা দিছোঁ। এই আটাইখিনি ভালকৈ মই মিলাই দিলোঁ, আৰু এতিয়া অলপ অলপকৈ পানী দিছোঁ, আৰু বেটাৰটো ভাল ধৰণে বনাই ল'ম। এনেধৰণে ভালকৈ মিলাই মই 10 মিনিটৰ কাৰণে ৰেষ্ট দিম। এতিয়া মোৰ 10 মিনিট হৈ গ'ল। মই এখন খুলিলোঁ আৰু ভালকৈ এইখিনি মিলাই ল'ম। এয়া দেখিছেনে, ফুলি আহিছে চুজিখিনি খুব ধুনীয়াকৈ। এয়া মোৰ মিলোৱা হৈ গ'ল। এতিয়া গেছত এখন টাৱা পাতিলোঁ। গৰম হোৱাত তাতে মই মিঠাতেল দিলোঁ। এতিয়া মই ইয়াতে নৰসিংহ পাত কেইটামান দিছোঁ, আৰু এইখিনি মই ইয়াতে মিলাই দিম। ইয়াতে নৰসিংহৰ পাত ফোৰণ তেল গৰম কৰি দিলে খাবলৈ খুবেই টেষ্টি হয়, সেইকাৰণে মই তেনেকৈ দিছোঁ। ভালকৈ মই মিলাই লৈছোঁ। এনেধৰণে ভালকৈ মিলাই ল'ব। এতিয়া মই সেই একেখন টাৱাতে চামুচৰ সহায়ত মই পকৰাৰ শ্বেপ দিম। সৰু ডাঙৰ কৰাটো আপোনালোকৰ নিজৰ কথা। আপোনালোকে কেনেকুৱা চাইজত ভাল পায় তেনেধৰণে দিব। মই ইমান চাইজত ভাল পাওঁ, গতিকে ইমান ডাঙৰকৈ মই বনাবলৈ লৈছোঁ। এয়া মই টাৱাত দি আছোঁ। এনেধৰণে দিব। এতিয়া অকণমান সময় ৰখোৱাৰ পিছত মই এইখিনি লুটিয়াই দিম। গেছটো মই মিডিয়াম ফ্লেমতে মই ৰখাই লৈছোঁ। লাহে লাহে মই ইলুটি শিলুটি কৰি দিম। এতিয়ালৈ চাই যদি আপোনালোকে ভাল পাইছে প্লিজ এটা লাইক কৰিব। আৰু মোৰ এনেকুৱা পকৰা ৰেচিপি আগতো এটা দিয়া আছে, মাহ প্ৰসাদৰ লগত নৰসিংহৰ পাতৰ ৰেচিপি পকৰা। চাব বিচাৰিলে চাব পাৰে, আৰু আগৰ ভিডিঅ'বোৰো আপোনালোকে চাবচোন। ভাল পালে লাইক কৰিব। এনেধৰণে ইলুটি শিলুটি কৰি দিব। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। খুব ধুনীয়া কালাৰ এটা আহিব, আৰু এনেকুৱা হ'লে খুবেই টেষ্টি হয়, মুৰমুৰীয়া হৈ যায় মুখত দিয়াৰ লগে লগে। এয়া মোৰ হৈ গৈছে। মই এতিয়া এইকেইটা নমাই ল'ম। এনেধৰণে নমাই ল'ব। ঠিক তেনেধৰণে মই বাকীকেইটাও বনাই ল'ম। এনেধৰণে দি ল'ব।
ঠিক একেধৰণে মই আকৌ এইকেইটাও লৰাই দিম ইলুটি শিলুটি কৰি। এই পকৰাটো খাবলৈ খুবেই টেষ্টি হয়। সৰু ডাঙৰ সকলোৱে খাই ভাল পায়। মুখত দিলে মুৰমুৰীয়া লাগে, খুবেই ধুনীয়া হয়। এয়া মোৰ হৈ গৈছে, মই আটাইখিনি নমাই ল'লোঁ। এইখিনি আপোনালোকে চাহৰ লগতো খাব পাৰে, চচৰ লগতো খাব পাৰে। মই এয়া চচৰ লগতে পৰিৱেশনৰ কাৰণে এখন প্লেটত উলিয়াই লৈছোঁ। দেখিবলৈ যিমান ধুনীয়া, বনাবলৈও যিমান সহজ, খাবলৈও সিমান টেষ্টি হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাইছে। এতিয়া মই এটা ভাঙি দেখাম আপোনালোকক, চাবচোন ভিতৰলৈকে কিমান ধুনীয়াকৈ হৈ গৈছে। মই অলপ চচত লগাই দেখাই দিছোঁ আপোনালোকক। খুবেই টেষ্টি হৈছিল আৰু খুব ভাল লাগিছিল খাই। আশা কৰোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল ভিউৱাৰ্ছে আগৰ পৰা চাই আছিল তেওঁলোকক ধন্যবাদ। আৰু নতুনসকলে যেন ছাবস্ক্ৰাইব কৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।